কেনেকুৱা লাগিলে আজি আমাৰ আচুৰ্যদা বিয়ালৈ আহি? ভাল লাগিছে, বহু মানুহৰ সমাগম হৈছে আৰু এইটোৱে আচুৰ্যৰ প্ৰতি মানুহৰ মৰমক আচলতে প্ৰতিফলিত কৰিছে। আৰু মই আশা ৰাখিম আচুৰ্যৰ মোৰ জীৱন সফল হওক, যেনেধৰণে আশা কৰিছে তেনেকৈ আগুৱাই দিয়ক আৰু ভাল ভাল নতুন নতুন গান দিয়ক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে। আজি যাম আমি আচুৰ্য বিয়া খাবলৈ। আহি গ'ল ভূষণ দা, এয়া আহি পাই গ'ল ভূষণ দা। চিনাকি মানুহ পিছফালে সিহঁতে মাতি লৈ গ'লে তাতে এয়া দাদা আহি পালেহি। ভূষণ দা এবাৰ সৰু পথাৰত ফাৰ্ষ্ট টাইম নে? ফাৰ্ষ্ট টাইম সৰু পথাৰ। আচ্ছা, প্ৰথমবাৰ আহিলোঁ, বহুত বেছি ভাল লাগিলে। হয়, আমাৰ দীপনক লগ পালোঁ, তোমাক লগ পালোঁ। হয়, আমি গৈ আছোঁ এতিয়া, গৈ ড্ৰেছ চেঞ্জ কৰিম, চেঞ্জ কৰি আমি বিয়াত যাম। হয়, ঠিক আছে, থেংক ইউ। এয়া আমি এতিয়া প্ৰেজেণ্ট ল'বলৈ আহিছোঁ। এই ভূষণ দাই প্ৰেজেণ্ট ল'ব আহিছোঁ। একচুৱেলি ডিব্ৰুগড়ৰ পৰা লৈ অহা হোৱা নাই। চাওঁ, বুকে চুকে চাইছিলোঁ, বুকে পোৱা নাই ইয়াতে। ৰিয়েল ফুলৰ বুকে আমাৰে কৈছিলে প্লাষ্টিকৰ ফুলৰ ফুলটো ভাল নালাগে, ৰিয়েল ফুল হ'লে মজা লাগে। ৰিয়েল আমাৰ এতিয়া সৰু জেগা, সেইকাৰণে নচলে চাগে। মানে ভূষণ দাৰ আৰু মেইন কথা ক'ব গ'লে বুকেটো আচলতে এনেই যায়, হয়, পেলাই দিয়ে, এদিন বা দুদিন পিছত পেলাই দিয়া যায় বুকেটো আচলতে মোৰ হিচাপতো। কিন্তু সেই আৰু মানুহে দিয়ে আৰু এটা শুভেচ্ছা বাণী ফুলেৰে। অ'কে চ' সেইটোৱে আৰু ঠিক আছে, তেতিয়া আমি প্ৰেজেণ্ট লৈ লওঁ। হেল্ল' প্লিজ ছাবস্ক্ৰাইব, ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। সকলোৱে যাতে ভালে আছে, সকলো চুলিখিনি ছেট কৰি লওঁ। আইনা নাই, চ' কেমেৰাটোৱে ইউজ কৰিছোঁ। আজি প্ৰথম লগ পাইছোঁ দাদাক ঘৰ। মোৰ ঘৰ গুৱাহাটী, মোৰ নাম সুৰুজ। চ' আশা কৰোঁ সকলোৱে ভালে আছে। চাওক অকণমান জুচিলা ভিডিঅ' বনাবা, ঠিক আছে? মোৰ ফালৰ পৰা চাজেশ্যন এনেকৈ বনাবা, গম পাইছা? দিয়া। আমি এতিয়া বিয়ালৈ যাব ওলালোঁ। এই আপোনালোকে দেখিছে ভূষণ দাও ৰেডি, পূৰা ৰেডি আৰু এতিয়া ওচৰতে, বেছি দূৰ নহয়। চ' গৈ আছোঁ। তাৰপিছত আমাৰ ভূষণ দা লগৰে হয় আচুৰ্যদা। লগৰে, মোৰ লগৰে, ভাল বন্ধু, মোৰ অতি মৰমৰ বন্ধু, বহুত পুৰণি। তেওঁৰ প্ৰথম ইউটিউব ইণ্টাৰভিউ ময়ো লৈছিলোঁ আজিৰ পৰা 5-6 বছৰমান আগতে। প্ৰথম ইউটিউব ইণ্টাৰভিউ ময়ো লৈছিলোঁ, এই বহুত আগৰ পৰা পুৰণি বন্ধু। সকলোৱে চাব, নয়নমণি তেওঁৰ ব্লগিং চেনেলটো চাব, সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু মৰম দিব বুলি আশা কৰিছোঁ। থেংক ইউ। বিয়া ঘৰ পাই গ'লোহি, এতিয়া সোমাই গৈছোঁ বিয়া ঘৰ। আচুৰ্যদাৰ কৌটিটকীয়া বিয়া, এখন কৌটিটকীয়া বিয়া। এনেকৈ নহয়, বেণ্ড পাৰ্টি বাজি থাকিলে মোৰ একদম নাচি নাচিহে যাবলৈ মন যায়। মানে ভিতৰলৈ বেণ্ড পাৰ্টি মাতটো শুনিলে হৈছে নাচি নাচি যাব মন যায়। বাপৰে, মানুহৰ মাজত মানে এতিয়া দৰা কইনাক দেখি পাবলৈ দিগদাৰ হৈছে বহুত, মানে দূৰৰ পৰা। বহুত ধুনীয়া বস্তু এটা দেখি চাওঁ আচুৰ্য আৰু মীনাক্ষী। ৱাও, এইটো যে বহুত বেছি ভাল লাগিছে। ইমান ডাঙৰ পেণ্ডেল, ষ্টেজটো চোৱাচোন কিমান ধুনীয়াকৈ সজাইছে। বাপৰে, মোৰ মানুহটো ক'লে গ'ল, ইমান মানুহৰ মাজত হেৰাই থাকিব বুলিয়ে ভয় লাগে। যাওঁতে পালে হ'ল আৰু লগ দেই। এতিয়া বাৰু হেৰাওক, যাওঁতে যাতে হাতখন ধৰি পাওঁ আৰু। ইমান মানুহৰ মাজত হেৰাই যাব বুলিয়ে ভয় লাগে নহয়। সেইটো দেখিলোঁ। আমাৰ বাবুৱে একদম প্ৰিয় মানুহ এজনক লগ পালে দেই। কেনেকুৱা লাগিলে আজি আমাৰ আচুৰ্যদা বিয়ালৈ আহি? ভাল লাগিছে, বহু মানুহৰ সমাগম হৈছে আৰু এইটোৱে আচুৰ্যৰ প্ৰতি মানুহৰ মৰমক আচলতে প্ৰতিফলিত কৰিছে। আৰু মই আশা ৰাখিম আচুৰ্যৰ মোৰ জীৱন সফল হওক, যেনেধৰণে আশা কৰিছে তেনেকৈ আগুৱাই দিয়ক আৰু ভাল ভাল নতুন নতুন গান দিয়ক, সেইটোৱে আমি আশা কৰিছোঁ। আৰু দাদাক লগ পাই মোৰ বহুত ভাল লাগিলে। বহুত দিনৰ মোৰ আশা আছিলে যে এবাৰ লুইন দাক মোৰ চকুৰ সন্মুখৰ পৰা মানে চাবলৈ। আজি সেই মোৰ আশা পূৰণ হ'ল, তাৰ বাবে দাদাক বহুত ধন্যবাদ। ময়ো ধন্যবাদ জনাইছোঁ। ভালকৈ কাম কৰি থাকা, পঢ়া শুনা কৰি থাকা, ব্লগিং কৰি থাকা আৰু সমাজৰ কাৰণে ভাল কাম। ঠিক আছে দাদা, ধন্যবাদ। হাতৰ ডিছখন লৈ আমিও লাইন পাতি গ'লোঁ খাবলৈ বুলি। খুচতে দো বাবা, খানে কে লিয়ে খুচতে দো। সঁচাকৈ বহুত ধুনীয়া লাগিছে দেই, মানে সকলোকে দেখি। আৰু এইটো এটা VIP ছেশ্যন, মানে অকণমান দিয়াচোন, সেইকাৰণে VIP খাওঁ আৰু। এতিয়া অ'কে, গ'লোঁ ফাইন। 7টা প্লেটখন লৈ দীঘলীয়া খাদ্যৰ তালিকাত। অকণমান দিয়া, ইয়াত বহুতো ধৰণৰ, মানে বিভিন্ন ধৰণৰ
বিভিন্ন ধৰণৰ ডিছ আছে, মাটন চিকেন আদি কৰি পনীৰ, মানে সকলোবিলাকে ইয়াত উপলব্ধ, মানে যোনে যি খায় আৰু যেনেকৈ খায় আৰু খাব পৰাকৈ ব্যৱস্থা কৰা হৈছে। ধুনীয়াকৈ শাৰী পাতি লাইন পাতি গৈ থকা, প্লেটত ছাৰ্ভ কৰি থাকিব, কোনে কি ভাল পায়, কোনে কি বিচাৰে, সকলো ধৰণৰ ইয়াত খাবলৈ ব্যৱস্থা কৰা হৈছে আৰু আমিও খাই চালোঁ আৰু। এইটো বস্তু ধুনীয়া লাগিছে, একদম ঘৰৰে পুখুৰীৰ ওপৰত সৰু মিনি দলং এখন। ৱাও, বগীবিল দলংখন ধুনীয়া কৰি দিছে দেই। মানুহৰ ভিৰত দৰা কইনাৰ ওচৰলৈ যোৱাটোৱে একদম কঠিন হৈ গৈছে, ইমানেই মানুহ। উইচ ইউ হেপী মেৰিড লাইফ, বট অফ ইউ। বহুত ধুনীয়া ধুনীয়া আগলৈ গান দি যাব আৰু লগতে সংগীত লৈ গান দি যাব বুলি ভাবোঁ, আশা কৰোঁ। আৰু ভালদৰে আমি ক'ব নাজানো দেই। Happy birthday to you, happy birthday to you, happy birthday, happy birthday dear mama. আজি আমাৰ মাৰ 60 বছৰ সম্পূৰ্ণ হৈছে, 60 years কমপ্লিট। তথাপিতো গাভৰীয়া হৈ আছে, দেখিছে নাই? ইমান ধুনীয়াকৈ কেক কাট কৰিছে। এয়া আমাৰ মায়ে কেক কাটিছে। সৰ্বপ্ৰথমে কাক খুৱাব সেইটো বেছি ইণ্টাৰেষ্টিং ন? কাক খুৱাব? বায়েকে খাব। বায়েকে খাব, বায়েকে খাব। বায়েকে ডাঙৰজনী কেক খোৱা। তোমাক কেক খুৱাইছে প্ৰথম। থেংক ইউ, থেংক ইউ। লোৱা, নাতি খোৱা, নাতি কেক খোৱা। কেক দিছে, লোৱা। আমাৰ মনাজনী হৈ থাকিলা, কি হ'ব এতিয়া? কৃষ্ণ, my dear son, I am your mother. You are getting, you are eating. মাক অকণ খুৱাই দিয়া, মাক অকণ খুৱাই দিয়া। My mother খোৱা আকৌ। My dear mother খোৱা। My dear mother. You are eating cake. এয়া My dear daughter. Daughter hello. Daughter হে কিবা। এয়া হেপী বাৰ্থডে হৈ গ'ল। মই না অকণ খাব